তো আজি ফাইনেন্সত সেক্রেটারি অফিসত ফাইনেন্সত সাইন হৈ গৈছে আৰু আপোনাৰ নমস্কাৰ ভাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ভালে কুশলে থকাটোৱে কামনা কৰিছোঁ। এতিয়া কথা হ'ল, বহুতো ভাই বন্ধুৱে মোক ভিডিঅ'ত কমেণ্ট কৰি থাকে যে দাদা হোমগাৰ্ডৰ খবৰ কি হ'ল, দৰমহা কেতিয়া বাঢ়িব, এনেবোৰ বহুতো প্ৰশ্ন কৰি থাকে। সেইকাৰণে এই ভিডিঅ'টো মই বনালোঁ। তো মই দুৰ্গা পূজাৰ আগতে এটা খবৰ পাইছিলোঁ যে ফাইনেন্সেৰ আমাৰ কামবিলাক বোলে হৈ গৈছে, চহী থহি হৈ গৈছে আৰু 2 এদিনতে বোলে অৰ্ডাৰ কপিটো ওলাব। এই বুলি শুনা পাইছিলোঁ মই খবৰটো, আৰু আপোনালোকে এবাৰ শুনকচোন খবৰটো। আজি এটা সুখবৰ দিব ওলাইছোঁ। আমাৰ যিটো দৰমহা 22,000 টকাৰ, সেইটো আজি ফাইনেন্সত সেক্রেটারি অফিসত ফাইনেন্সত সাইন হৈ গৈছে আৰু আপোনাৰ এই 4-5 দিনৰ ভিতৰত ফাইলটো সার্কুলারটো ওলাব। আজি সেক্রেটারি অফিসৰ পৰা মোক জাষ্ট এই আধা ঘণ্টা আগত ফোন কৰিছে, যাৰ হাতত মোৰ আমাৰ হোমগাৰ্ডৰ যিটো দৰমাৰ ফাইল, সেই পিয়নজনে মোক এতিয়া কল কৰি জনালে আজি সাইন হৈ গ'ল। ফাইনেন্সাৰে সাইন কৰিলে, ঠিক আছে। আৰু আগষ্টৰ ছেপ্টেম্বৰ মাহত যোনে ডিউটি কৰি আছিল তেখেতে এৰিয়া পাব। আজি এইখিনি মোক খবৰ পালোঁ, সেক্রেটারি অফিসৰ পৰা কল কৰিছিল, এতিয়া এইখিনি খবৰ পালোঁ। তো বন্ধুসকল, পূজাৰ আগতে কৈছিল 4-5 দিন লাগিব বুলি অৰ্ডাৰ কপিটো পাবলৈ, কিন্তু আজিলৈকে অৰ্ডাৰ কপিটো নাপালোঁ। আৰু আমাৰ যি হাইকোৰ্টৰ অৰ্ডাৰ ইতিমধ্যে 2 মাহ পাৰ হৈ গ'ল, মোটামুটি আৰু 1 মাহ আছে। গতিকে চাওঁ আৰু 1 মাহ সময় ধৈৰ্য ধৰি চাওঁ কি হয়। তো এয়াই আছিল আজিৰ ভিডিঅ'। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পুনৰ আন এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।